প্ৰিয় সাংবাদিক বন্ধু বান্ধৱীসকল আৰু আমাৰ CSBৰ মোৰ সতীৰ্থ কৰ্মীবৃন্দ, আজি বিশেষ এটা কাৰণত আজিৰ এই সংবাদ মেল আয়োজন কৰা হৈছে আৰু এই উপলক্ষে বিভিন্ন নিউজ পৰ্টেলত যি কথা ওলাইছে তাৰ কিছু স্পষ্টীকৰণ দিয়াৰ কাৰণে আজি এই সংবাদ মেল আয়োজন কৰা হৈছে। আৰু পোনপ্ৰথমতে যিহেতু বড়ো ছ'চিয়েল মিডিয়া বা পৰ্টেলবিলাকত বেছি চৰ্চিত হৈছে, সেইকাৰণে মই প্ৰথমতে বড়ো ভাষাত ক'ম, তাৰপিছত অসমীয়া ভাষাত মই এই কথাখিনি ক'ব বিচাৰিছোঁ। এতিয়া আমি CSBৰ ফালৰ পৰা অহা 15 তাৰিখ জুন ৰবিবাৰে আমাৰ 3rd গ্ৰেড গ্ৰেজুৱেল লেভেলৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব আৰু এই লৈ আমি ইতিমধ্যে এজ পাৰ এডভাৰটাইজমেণ্ট এই সম্পৰ্কত ইতিমধ্যে বিভিন্ন কেণ্ডিডেটবিলাকে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকৰ মূল কথাটো হ'ল কি, তেওঁলোকে 3টা 4টা আনকি 5টা পৰ্যন্ত ডিপাৰ্টমেণ্ট ৱাইজ এপ্লাই কৰিছে আৰু সেই অনুযায়ী এডমিট কাৰ্ডবিলাক 4খন 5খনকৈ লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত তেওঁলোকৰ চিন্তাটো হ'ল যে আমি যিটো একে সময়তে হ'ব 5টা ডিপাৰ্টমেণ্টত আমি এপ্লাই কৰিছিলোঁ, এতিয়া কোনটোত আমি বহিম, কোনটো পৰীক্ষা চেণ্টাৰত আমি বহিম, এনেকুৱা এটা প্ৰশ্ন অৱতাৰণা হৈছে। এই ক্ষেত্ৰত আমাৰ ক'বলগীয়াটো হ'ল কি, যিহেতু এই পৰীক্ষা গ্ৰেজুৱেট লেভেলৰ ছেম ষ্টেণ্ডাৰ্ড ছেম লেভেলৰ, আনহাতে চিলেবাছো একেই, সেইকাৰণে ডিপাৰ্টমেণ্ট যিয়েই নহওক বা এডমিট কাৰ্ড যিমানেই নাপাওক, যিকোনো এটা চেণ্টাৰত তেওঁলোকৰ সুবিধা অনুযায়ী নিয়াৰেষ্ট চুইটেবল যিটো বুলি ভাবে তেওঁলোকে তাতে অৱতীৰ্ণ হ'লেই আমি তেওঁলোকক গোটেই ডিপাৰ্টমেণ্টৰ কাৰণে এপিয়াৰ হোৱা বুলি আমি ধৰি ল'ম এনেকৈ যে তেওঁলোকে যেতিয়া ৰিটেনত কোৱালিফাইড হ'ব, আমি অৰেলৰ কাৰণে তেওঁলোকক আমি কল কৰিম। সেই অৰেল ইণ্টাৰভিউৰ সময়ত আমি তেওঁলোকক অপশ্যন দিম যে যিমানকেইটা ডিপাৰ্টমেণ্ট তেওঁলোকে এপ্লাই কৰিছে, সেই ডিপাৰ্টমেণ্টত এজ পাৰ দেয়াৰ চইচ তেওঁলোকে অপশ্যন ল'ব পাৰিব কোন কোন ডিপাৰ্টমেণ্টত তেওঁলোকে এপ্লাই কৰিছে, আৰু সেই এপ্লাই কৰাৰ যিটো ডাটা, সেই ডাটাবিলাক আমাৰ তাতে থাকিব। সেই অনুযায়ী তেওঁলোকে কোন কোন ডিপাৰ্টমেণ্টত এপ্লাই কৰিছে সেই হিচাপে অপশ্যন ল'ব পাৰিব। ফাৰ্ষ্ট অপশ্যন নাপালে ছেকেণ্ড অপশ্যন নাপালে থাৰ্ড অপশ্যন। গতিকে সেইফালৰ পৰা একো অসুবিধা নহ'ব বুলি আমি ভাবোঁ। গতিকে এডমিট কাৰ্ড 4খন 5খন পাইছে যদিও যিকোনো এটা চেণ্টাৰত তেওঁলোকৰ সুবিধা অনুযায়ী তাত অৱতীৰ্ণ হ'লে আমি তেওঁলোকক আমি যেতিয়া কোৱালিফাইড হ'ব তেতিয়া আমি সেইটো ব্যৱস্থা ল'ম। তাৰোপৰি অৰেলৰ পিছতো যেতিয়া বিফ'ৰ এপইণ্টমেণ্ট এট দ্য টাইম অফ ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ এই অপশ্যনটো আকৌ চাব পৰা যাব। গতিকে সেইফালৰ পৰা 2-3টা 4টা পৰ্যন্ত এডমিট কাৰ্ড পালেও যিকোনো এটা চেণ্টাৰত অৱতীৰ্ণ হ'লে এইটো যোগ্য বুলি বিবেচিত হ'ব। এইখিনি কথা আমি ক'ব বিচাৰিছোঁ।